ইউটিউবৰ ব্যৱহাৰ আজিকালি সকলোৱে কৰে যিসকলৰ ওচৰত মোবাইল ফোন আছে আজি এই ইউটিউবটো গুগলৰ পাছত সকলোতকৈ বেছি ব্যৱহাৰ হোৱা সাৰ্চ ইঞ্জিন হৈ গৈছে এটা সময় আছিল যেতিয়া সকলোৱে কিবা এটা প্ৰগ্ৰাম চাবলৈ টিভিত বহুত দিন ধৰি অপেক্ষা কৰি থাকিব লগা হৈছিল কিন্তু এই ইউটিউবটোৰ জৰিয়তে আজিকালি মানুহে কোনো অপেক্ষা নকৰাকৈ নিজৰ মন পছন্দৰ কিবা এটা প্ৰগ্ৰাম সকলোতকৈ আগত চাব পাৰে কিন্তু এই ইউটিউবটিনো ক'ৰ পৰা আহিল কোনে ইয়াক ষ্টাৰ্ট কৰিছিল Hey guys, মই Deepraj and welcome back to my YouTube channel. আশা কৰো আপোনালোক ভালে আছেন। আজি এই ভিডিওটোত মই আপোনালোকে কিছুমান ইউটিউবৰ বিষয়ে নজনা কিছুমান ইন্টাৰেষ্টিং কথা কম আৰু কিছুমান ইউটিউবৰ ৰিলেটেড ফ্যাক্ট কম। আৰু চেনেলটো যিসকলে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কিয়নো মই এনে ধৰণৰ ভিডিওবিলাক বনাই থাকো যাতে নতুন ভিডিঅ'ৰ আপডেট আহিলে সকলোতকৈ আগত পায়। বলক তেনেহলে টাইম ৱেষ্ট নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰো। নম্বৰ 1 ইউটিউবৰ আৰম্ভণি হৈছিল 14 ফেব্ৰুৱাৰী 2005 চনত ষ্টিভ চেন সেট হাৰ্লি আৰু জাভেদ কাৰিম নামৰ এই তিনিজন ব্যক্তিয়ে ইউটিউবটোক ষ্টাৰ্ট কৰিছিল আৰু এই তিনিজন ব্যক্তিয়ে এটা ইণ্টাৰনেশ্যনেল পেমেণ্ট কোম্পানী পেপালত একেলগে চাকৰি কৰিছিল নম্বৰ 2 ইউটিউবত প্ৰথম ভিডিঅ' আপলোড হৈছিল জাভেদ নামৰ এটা ইউটিউব চেনেলত আৰু ইউটিউবৰ কো-ফাউণ্ডাৰ জাভেদ কাৰিমৰে এই ইউটিউব চেনেলটো আছিল আৰু এই ইউটিউব ভিডিঅ'টো প্ৰায় ৰাতি ভাগৰ 8:27 আপলোড কৰা হৈছিল আৰু ভিডিঅ'টোৰ লেংথ আছিল 19.9 প্ৰায় 19 সেকেন্ড আৰু এই ভিডিঅ'টোৰ টাইটেল আছিল মি এট দ্য জু আৰু আপোনালোকে যদি এটো ইম্পৰ্টেন্ট বুলি ভাবিছে আপোনালোকে নোটটো কৰি ল'ব পাৰে কিন্তু আজিকালি ইউটিউবটো যিহে ট্ৰেন্ড হৈ আছে কিয় আহিবলগীয়া সময়খিনিত হয়তো এক্সামত কোৱেশ্চন আহি যাব পাৰে ৰাইট নম্বৰ 3 ইউটিউবৰ আৰম্ভণি কৰা প্ৰায় 18 মাহৰ পাছত 2006 চনৰ 6 অক্টোবৰ তাৰিখে গুগলে ইয়াক 1 অৰব 65 কোটি ডলাৰ দি ইয়াক কিনি লৈছিল আৰু আজি এই গোটেই দুনিয়াখনত প্ৰায় 130 কোটি মানুহে ইউটিউবটোক ব্যৱহাৰ কৰি আছে নম্বৰ 4 ইউটিউবত প্ৰায় 1 মিনিটত প্ৰায় 400 ঘণ্টা মানৰ ভিডিঅ'ছ আপলোড হয় নম্বৰ 5 প্ৰত্যেক দিনে ইউটিউবত প্ৰায় 5 বিলিয়ন মান ভিডিঅ'ছ প্লে হয় আৰু যিটো ধৰণে ইউটিউবত আমাৰ ইয়ং জেনেৰেশ্যনৰ বিলাকৰ ক্ৰেজ বাঢ়ি গৈ আছে মোৰ মতেতো আৰু আহিবলগীয়া সময়খিনি টিভি চেনেলৰ সাবস্ক্ৰিপশ্যন কোনো নলবই 6 উত্তৰ কোৰিয়া চাইনা আৰু ইৰাণত প্ৰায় ইউটিউব চোৱাটো বেন কৰি দিয়া হৈছে নম্বৰ 7 আজি গোটেই দুনিয়াখনত সকলোতকৈ ডাঙৰ ইউটিউব চেনেলটো হৈছে টি সিৰিজ আৰু এটো এটা ইণ্ডিয়ান চেনেল হয় আৰু এই চেনেলটোত এতিয়ালৈকে প্ৰায় 16.8 কৰ'ৰ সাবস্ক্ৰাইবাৰ্ছ আছে নম্বৰ 8 ইউটিউবত থকা সকলোতকৈ ডাঙৰ ভিডিঅ'টোৰ নাম হৈছে দা লংগেষ্ট ভিডিঅ' অন ইউটিউব আৰু এই ভিডিঅ'টো প্ৰায় 596 ঘণ্টা 31 মিনিট 21 ছেকেণ্ডৰ হয় আজি গোটেই দুনিয়াখনত ইউটিউবটো 76টা ভাষাত 88খন কাণ্ট্ৰিত উপলব্ধ হৈ আছে নম্বৰ 10 ইউটিউবৰ দৰে এটা ডাঙৰ কোম্পানীক চলাবলৈ প্ৰায় 635 কোটি মান টকা প্ৰায় বছৰটোত খৰচ হয় এটা হৈছে ইউটিউবৰ ৰিলেটেড কিছুমান ইন্টাৰেষ্টিং ফ্যাক্ট আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব সুন্দৰকৈ এটা কমেন্ট কৰি দিব আৰু ভিডিঅ'টোত যদি অলপ ইনফৰমেশন পালে তেনেহলে ভিডিঅ'টো শেয়াৰ কৰিব আৰু এনে ধৰণৰ কিছুমান ইন্টাৰেষ্টিং আৰু ফ্যাক্ট ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম তেনেহলে এটা নতুন ভিডিঅ'ত আজিলৈ বাই থ্যাংক ইউ সো মাচ এণ্ড লাভ ইউ all